হয় বৰ্তমান মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ টংলা নগৰত আৰু আপোনালোকে দেখিছে মোৰ পিছভাগৰ যি দৃশ্য মোৰ সহযোগী ভিডিঅ' দেখাইছে আপোনালোকে হয়তো ভাবিছে যে এয়া কোনো গাঁৱৰ দৃশ্য কিন্তু এয়া আচলতে গাঁৱৰ দৃশ্য নহয় এয়া টংলা টাউনৰ যি ৱাৰ্ড নম্বৰ 4 দক্ষিণ চিত্ৰনগৰৰ দৃশ্য এয়া আপোনালোকে দেখিছে কেনেদৰে লোকসকলে জীয়াতু ভুগিব লগা হৈছে পানীৰ মাজত এনেকৈ তেওঁলোকে বসবাস কৰিব লগা হৈছে কিয়নো যি টংলা মিউনিচিপাল বোৰ্ড পূৰ্বতে যি টংলা টাউন কমিটি আছিল এয়া আপগ্ৰেডেশ্যন হৈ টংলা মিউনিচিপাল বোৰ্ড হ'ল মিউনিচিপাল বোৰ্ডৰ লগতে যি স্থানীয় জনপ্ৰতিনিধি তেওঁলোকৰ কোনো কাণসাৰ নাই স্থানীয় লোকৰ যি অভিযোগ বা তেওঁলোকৰ যি দুৰ্দশাৰ ওপৰত আৰু এতিয়া এনেদৰে ৰাইজ ওলাই আহিছে তেওঁলোকে যে নিজৰ সমস্যা নিজে সমাধান কৰিব এয়া আপোনালোকে দেখিছে মোৰ সহযোগী ভিডিঅ' দেখাইছে আপোনালোকৰ সামগ্ৰিক দৃশ্য কি নাম আপোনাৰ হেমচন্দ্ৰ নাথ আচ্ছা কি হৈছিল আপোনালোকৰ সমস্যা এই আমাৰ ৰাস্তাটোৰ কাৰণে ইমান দুৰ্যোগ ভুগি আছোঁ আজি বহুত দিন ধৰি কত আবেদন নিবেদন কৰিছিলোঁ কিন্তু কোনো গুৰুত্বই নাই ইলেকশ্যনৰ সময়ত প্ৰতিনিধিবিলাক আহে আমাক আশ্বাস দি গুচি যায় কোনো হেৰি এইবাৰ ৰাস্তা কৰিয়ে দিম এই বুলি কয় কিন্তু নকৰে অলপতো মই দিগন্ত বৰুৱাক কৈছিলোঁ দিগন্ত বৰুৱাই কোনো এনচাৰে নিদিলে এনেকৈ নেকি আমি ৰাইজক মুদৈবাৰী পৰে কি কৈছে আপোনালোকৰ এম চি এল একোৱেই নকলে আৰু হ'ব চাম এই বুলি কয় ইপিনে চান্তিয়াছ কুজুৰকো কৈছোঁ তেওঁ কয় আমি কৰি দিম বাৰু হ'ব চাম হয় ইয়াতে তাৰমানে বাৰিষাত কি হয় বছৰ বছৰ ধৰি পানী জমা হয় এইটো কৃত্ৰিম বানপানী আৰু এইটো আপোনাৰ ৰাস্তাটো MB ৰোডত উঠিব পাৰি তাৰপিছত আমি পৌৰসভাক আমি কৈছিলোঁ কিন্তু তেওঁলোকৰ পৰা সঁহাৰি পোৱা নাই গতিকে আমি এইবাৰ নিজে এটা সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আমি প্ৰতি ঘৰ পৰিয়ালে আমি 1000কৈ টকা তুলি নিজে আমি কিনি আনি এই চেন গেবেল আদি পেলাইছোঁ হাজিৰাও আমি নিজেই কৰি লগাইছোঁ আপোনালোকে পৌৰসভা বা জনপ্ৰতিনিধিক আপোনালোকে লিখিতভাৱে জনাইছিল এইটো জনোৱা হৈছে এইটো সকলোৱে জানে পৌৰসভাই জানে লিখিতও আছে আৰু মুখেৰেও তেওঁলোকে জানে তেওঁলোকক যোগাযোগ কৰিছিল আমাৰ ৰাইজে কিন্তু তেওঁলোকৰ তাতে চেন গেবেল ষ্টকত নাই বুলি আমি গম পাইছোঁ আমাৰ যিয়ে যোগাযোগ কৰিছিল গতিকে আমি যিহেতু অহা যোৱা কৰিব লাগিব গতিকে আমি শেষত প্ৰতি ঘৰ মানুহে 1000 টকাকৈ তুলি হাজিৰা লগাই এই যোৱাকালিৰ পৰাই কাম আৰম্ভ কৰিছোঁ আপুনি দেখাই পাইছে আপোনালোক কিমান ঘৰ ৰাইজে ইয়াতে সহযোগ কৰিছে আপোনালোকক বা আপোনালোকে নিজে কিবাকৈ যি ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াতে আমাৰ 19-20 ঘৰ মানুহ আছে এইটো ছাইডত যিখিনি আমি অহা যোৱা কৰিব লাগে সেই গোটেইখিনিয়ে দিছে অতি দুৰ্ভাগ্যজনক কথা যে আমাৰ টংলা পৌৰসভাৰ যি গাফিলতি এই গাফিলতি আমি দক্ষিণ চিত্ৰনগৰবাসী আমি ভুগি আছোঁ এজাক বৰষুণত গোটেই অঞ্চল পানীত ডুবি গৈ থাকে আৰু তেখেতসকলৰ কোনো ধৰণৰ পদক্ষেপ নাই আজি ইমান দিন আমি স্থানীয় ৰাইজে আৰু আমি গোটেইখিনি ৰাইজক আমি তেখেতসকলক অৱগত কৰাইছোঁ যদিও তেখেতসকলৰ পৰা আমি কোনো সঁহাৰি নাপালোঁ আজি আমি গোটেই অঞ্চলৰ দক্ষিণ চিত্ৰনগৰবাসী গোটেইখিনি মিলি আমি যি 2-1 পইচা আমি উঠাই আমি যিখিনি কৰিব পাৰিছোঁ আমি নিজে কৰিছোঁ আৰু তেখেতসকলক আমি বাট চাই থকা নাই আৰু টংলা পৌৰসভাক আমি টংলা আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ তেখেতসকলক ধিক্কাৰ দিছোঁ তেখেতসকলে আমাৰ টংলা অঞ্চলত টংলা পৌৰসভাৰ অন্তৰ্গত 4টা ৱাৰ্ড আৰু তেখেতসকলে আৰু এক্সটেণ্ড কৰিব ওলাইছে কিন্তু 4টা ৱাৰ্ডত আজিলৈকে কোনো মেইনটেনেঞ্চ দিব পৰা নাই বাকীকেইটা ৱাৰ্ডত তেখেতসকলে কি মেইনটেনেঞ্চ কৰিব তেখেতসকলক আমি তীব্ৰ ভাষাৰে আৰু গৰিহণা দিছোঁ আমি তেখেতসকলক অতি শীঘ্ৰে এই অঞ্চলৰ বালি বাট আমাৰ ষ্ট্ৰীট লাইট এই গোটেইখিনি অঞ্চলত আমাক সঠিকভাৱে আমাক লাগে আমি তেখেতসকলক আমি দাবী জনাইছোঁ বিশেষকৈ নগৰ সমিতি এখন আছে যিখন নগৰ সমিতি অকমান্য কোনো কামেই একো কৰিব পৰা নাই আজি আমি ইমান বছৰ প্ৰায় অন্তত 92 চনত আমি এই মাটিডৰা আমাৰ এই অঞ্চলৰ মানুহ অন্তত 10 ঘৰমান গিৰি মাটিখিনি কিনা হৈছিল আৰু সেই কিনাৰ পিছৰ পৰাই আজিলৈ ৰাস্তাটোত কোনো কিমান দৰখাস্ত কৰিলোঁ কিমান হেৰি কৰিলোঁ কিন্তু একমাত্ৰ প্ৰত্যেক বছৰত একোখন এক টেইলাৰ শিল দিব দি পেলাই চিটাই থৈ দিব গতিকে এনেকুৱা বাচ্চা চলিৰ কাম কৰিছে য'ত নেকি 1.5 ফুট পানী হয় গতিকে ইমান বছৰৰ পৰা আমি ভুগি আহিছোঁ অৱসৰ উপায় নাপায়
মই আৰু মোৰ সংগী আমাৰ হেমচন্দ্ৰ নাথ এওঁ লগতে আৰু 2জনমান ল'ৰা উঠি অহা যুৱক আৰু সততে উঠি অহা যুৱকক লাগে আমি বিচাৰিছোঁ আৰু তেওঁলোকৰ গোটেইখিনিৰ আলম লৈ আমি আজি প্ৰায় অন্ততঃ এতিয়ালৈ 19 ট্ৰাক আহিল আৰু বা কিমান লাগে একো ঠিক নাই এৰিয়াটো বহুখিনি দীঘল প্ৰায় অন্ততঃ একফালেমান হ'ব দাদা স্থানীয় যিহেতু জনপ্ৰতিনিধি আছে জনপ্ৰতিনিধি বা আমাৰ যি পৌৰসভাৰ লোকসকল আছে তেওঁলোক থাকোঁতে আপোনালোকে নিজাববীয়াকৈ নিজৰ মানে গাঁঠিৰ ধন ভাঙি আপোনালোকে এনেদৰে পথ মেৰামতি কৰিব লগা হৈছে কি ক'ব এইটোতো একেবাৰে কি বুলি ক'ম এইটো ইয়াৰ নিচিনা লজ্জাজনক বস্তু এইখন পৌৰসভা য'ত নেকি হৈছে পৌৰসভাৰ দৰে এখন মানে পৌৰসভাত থাকোঁতেই আজি আমাৰ ৰাস্তাৰ গতি এইটো আমাৰ ওচৰতে নিচেই ওচৰতে প্ৰাক্তন সাংসদ শান্তিউজ কুজুৰ তেওঁৰ সন্মুখৰ ৰাস্তা তেখেতৰ ওচৰত আমি আগতেও তেখেতক কৈ আহিছোঁ গতিকে ৰাস্তাটো তেতিয়া তেখেতৰ দিনতে হ'ব লাগিছিল কিন্তু এতিয়া তেওঁ আলম লৈয়ে তাৰমানে বিভিন্ন আমি মিউনিচিপালিটিৰ পৰাও কিছুমান গম পাম বিভিন্ন MCLA হওক বা হয়তো সাংসদেই হওক MLA হ'ল মানে এটাই বাহানা কৰে যে সাংসদ যেতিয়া আছিল সাংসদৰ থকাৰ কাৰণে ৰাস্তাটো কিয় বনাই নল'লে এইটোতো আচৰিত কথা তেওঁ সাংসদৰ দিনত নবনালা বুলি আমাৰ ৰাস্তাটো বা এইটো ৰাস্তাই হওক আমাৰ সন্মুখত যিটো নেকি পাইনাৰ কলেজৰ ৰাস্তা ওলাইছেগৈ সেইখিনি পোৱালৈ যিখিনি ৰাস্তা বনাব লাগে এইটো ৰাস্তা নবনালে আৰু টংলা টাউনখনৰ গোটেইকেইটা ৱাৰ্ড মিলি একমাত্ৰ ৰাস্তা যদি হোৱা নাই মেইন ৰাস্তা হিচাপে আমাৰ এই দক্ষিণ চিত্ৰনগৰৰ যিটো নেকি আমাৰ পাইনাৰ কলেজৰ পৰা ইফালে ধনদোকানী পৰ্যন্ত এইখিনি মানে ৰাস্তা আজি পৰ্যন্ত নহ'ল অতি দুখৰ বিষয় আৰু